বিগত বৰ্ষৰ বিপুল সফলতাৰ পিছত এইবাৰ 2023-24 নাট্যবৰ্ষত পাপৰি মিনি থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব এক ব্যতিক্ৰমী বাস্তৱধৰ্মী সামাজিক নাট, য'ত থাকিব হাঁহি, কান্দোন, ৰোমাঞ্চ, সাসপেন্স আদিৰে ভৰপূৰ এক সামাজিক নাট, প্ৰদীপ শৰ্মাৰ দ্বাৰা ৰচিত নাট মাতাল পৃথিৱী। এই মাতাল পৃথিৱীত মানৱ জাতিক শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয়, কিন্তু সঁচাকৈ জানো মানৱ জাতি শ্ৰেষ্ঠ জীৱ হয়নে? কোনোবাজন যদি ৰাজনীতিত মাতাল আৰু কোনোবাজন প্ৰেমত মাতাল, কোনোবাজন আকৌ টকাৰ গৰমত বলিয়ান হৈ মাতাল হৈ পৰে, আৰু কোনোবাজন মদৰ নিচাত মাতাল হয়, আৰু কোনোবাজন গাভৰুৰ দেহৰ কেঁচা মঙহৰ সোৱাদ লোৱাত মাতাল হয়, আৰু কোনোবাজনে বৃদ্ধ দেউতাকক দুবলা দুমতি খোৱাৰ বাবে হাহাকাৰ কৰি ফুৰে। কোনোবা বিধৱা বোৱাৰী নিজৰ শহুৰ দেউতাকক চিকিৎসাৰ বাবে নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰিবলগীয়া হয়। এই সকলোবোৰ ঘটনা পৰিঘটনা সংলগ্ন কৰি সকলোৰে উপলব্ধ কৰি তোলা হৈছে প্ৰদীপ শৰ্মাৰ এক সামাজিক নাট যোৱাবেলিত আপোনালোকে যেনেকৈ মৰম স্নেহ দি এই পাপৰি মিনি থিয়েটাৰক আগুৱাই লৈ গৈছিল, এইবাৰো আপোনালোকৰ মৰম স্নেহত আমি আগুৱাই যাম। আহক, দেওলগা চিঞৰৰ মাজেৰে আমি আগুৱাই যাম।